নমস্কাৰ বন্ধু বান্ধৱীসকল ক্ৰিষ্টাইটৰ এটা স্পেচিয়েল আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে পোনপ্ৰথমে মই আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সময় অপব্যয় নকৰি এতিয়া আহক আৰম্ভ কৰোঁ আজিৰ আমাৰ এই স্পেচিয়েল ভিডিঅ'টো So friends, cartoon animation video আপোনালোকে চাইছে নিশ্চয় আগতেও চাইছে আৰু বৰ্তমান সময়তো cartoon animation video বহুত বিখ্যাত হৈ গৈছে বিশেষকৈ টুইনক্ৰাফ্ট এপটো অহাৰ পিছত বহুতে প্লে ষ্ট'ৰৰ পৰা cartoon animation video বনা হ'ল তেনেকৈ বহুত ইউটিউবাৰ্ছ আগুৱাই গৈছে আৰু মাজতে পেটুলি মাহী নামৰ এটা সিৰিজ বহুত জনপ্ৰিয় হৈছিলে মিক্স কাৰ্টুন কমেডি বুলি এটা ইউটিউব চেনেলৰ পেটুলি মাহী নামৰ এটা সিৰিজ বহুত জনপ্ৰিয় হৈছিলে বিশেষকৈ সৰু বাচ্চাবোৰৰ মাজত আৰু সৰু ল'ৰা-ছোৱালীবোৰৰ উপৰিও আমাৰ যুৱ প্ৰজন্ম আদৰি লৈছিলে এই কাৰ্টুন এনিমেশ্যন ভিডিঅ'বোৰ বহুত কমেডি হৈছিলে বহুত হাঁহি ধেমালি হৈছিলে এই কাৰ্টুন এনিমেশ্যন ভিডিঅ'বোৰত চ' হাঁহিৰ খোৰাক দিছিলে এটা আনন্দ পাইছিলে সেইবাবে চবেই আদৰি লৈছিলে গতিকে আজি আমাৰ মাজত আছে তেনে এজন ইউটিউবাৰ যিজনে কাৰ্টুন এনিমেশ্যন ভিডিঅ' বনাইছিলে আৰু কাৰ্টুন এনিমেশ্যন ভিডিঅ'ৰ এটা ইউটিউব চেনেল খুলিছে ইউটিউব চেনেলটোৰ নাম হৈছে মিক্স কাৰ্টুন কমেডি আৰু সেই ইউটিউবাৰগৰাকীৰ নাম হৈছে পূৰ্ণিমা বা তো মই পূৰ্ণিমা বাৰ ঘৰ দূৰত সেয়েহে মই পূৰ্ণিমা বাৰ লগত কণ্টেক্ট কৰিলোঁ যে এনেকৈ এটা ইণ্টাৰভিউ ভিডিঅ' বনাব পৰা যায় নেকি গতিকে মই তেখেতৰ লগত কণ্টেক্ট কৰিলোঁ যেতিয়া তেখেতে ভিডিঅ'বোৰ তেখেতৰ ঘৰৰ পৰা শ্বুট কৰি পঠাই দিছে গতিকে ডাইৰেক্ট ইণ্টাৰভিউ নহয় মই এইটো আগতে কৈ দিছোঁ ডাইৰেক্ট সন্মুখী নহয় তেখেতে মোক ভিডিঅ' দিছে চ' ভিডিঅ'বোৰ কাট কৰি এই ভিডিঅ'টো লগোৱা হৈছে প্ৰথমতে পূৰ্ণিমা বাক এই আমাৰ ক্ৰেষ্টাইট চেনেলটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে তোমালৈ বহুত ধন্যবাদ জনাইছোঁ মোক এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে য'ত মই মোৰ বিষয়ে কিছুমান কথা আপোনালোকক জনাব পাৰোঁ আৰু লগতে মই পূৰ্ণিমা চাউৰগে তোমাৰ চেনেলৰ প্ৰতিজন ভিউৱাৰ্ছক নমস্কাৰ জনাইছোঁ ধন্যবাদ বা আৰু প্ৰথমতে এতিয়া তেখেতলৈ প্ৰথম কুৱেশ্যনটো হ'ল যে তেখেতে ইউটিউব জগতখনত কেতিয়াৰ পৰা জড়িত কিমান চনৰ পৰা জড়িত ইউটিউব জগতখনৰ লগত মই 2020 মে' মাহৰ পৰা জড়িত হয় আপোনাৰ প্ৰিয় ইউটিউবাৰ বহুত আছে চবৰে থাকে প্ৰিয় ইউটিউবাৰ গতিকে আপোনাৰ এগৰাকী প্ৰিয় ইউটিউবাৰৰ নাম কওক প্ৰিয় ইউটিউবাৰ বুলি ক'লে কোনোবা এজনৰ নাম ল'ব নোৱাৰি কিয়নো মই বহুতৰে ইউটিউব ভিডিঅ' চাওঁ আৰু সকলোৰে চাই ভালেই লাগে বহুত ইউটিউবাৰ আছে বহুতে ইউটিউব চেনেল খোলে চ' আপোনালৈ নেক্সট কুৱেশ্যনটো হ'ল যে এই ইউটিউব চেনেল কিছুমানৰ ব্লগৰ আইডিয়া আহে কিছুমানৰ আইডিয়া আহে হোৱাটছআপ ষ্টেটাছ চ' এনেকৈ আপোনাৰ মনত মানে কাৰ্টুন এনিমেশ্যনৰ আইডিয়াটো কেনেকৈ আহিল তো সেইটো জানিব বিচাৰোঁ যে আপুনি কেনেকৈ ভাবিলে যে কেনেকৈ মনত খেলালে যে এনেকুৱা এটা কাৰ্টুন এনিমেশ্যনৰ ইউটিউব চেনেল খুলিব পাৰি আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন মই একেলগে কৈ দিওঁ যে আপোনাক এই কাৰ্টুন এনিমেশ্যন ভিডিঅ'বোৰ যেতিয়া বনাইছিল প্ৰথম অৱস্থাত আপোনাক কোনোবাই সহায় কৰিছিল নেকি কাৰ্টুন এনিমেশ্যন ভিডিঅ' বনোৱাৰ আইডিয়া মনলৈ কেনেকৈ আহিল বুলি ক'লে আচলতে মই নিজেও কাৰ্টুন ভিডিঅ' চাই খুবেই ভাল পাওঁ ইউটিউবত মই বেছিভাগ কাৰ্টুন ভিডিঅ'ই চোৱা হয় আৰু তেনেকৈ ভিডিঅ'বোৰ চাওঁতে মনলৈ আহিল যে ময়ো যদি তেনেকুৱা ষ্টৰি বনাই কাৰ্টুন এনিমেশ্যন ভিডিঅ' বনাব পাৰোঁ আৰু তেনেকৈয়ে মই প্লে ষ্ট'ৰত গৈ এপ বিচাৰিলোঁ যে কাৰ্টুন ভিডিঅ' বনোৱা এনেকুৱা এপ আছে নেকি তাৰপিছত মই টুইনক্ৰাফ্ট এপটো পালোঁ আৰু টুইনক্ৰাফ্ট এপটো পোৱাৰ পিছতে মই কাৰ্টুন ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ প্ৰথম অৱস্থাত কাৰ্টুন ভিডিঅ' বনোৱাত মোক মোৰ মায়ে বহুত সহায় কৰিছিল আচলতে প্ৰথম অৱস্থাত মই স্ক্ৰিপ্ট লিখি পিনে ষ্টৰিবোৰ বনাইছিলোঁ আৰু সেই স্ক্ৰিপ্টবোৰ লিখাত মোক মোৰ মায়ে সহায় কৰিছিল এতিয়া এটা কমন কুৱেশ্যনটো হ'ল যে বহুতো ভিউৱাৰ্ছে জানিব বিচাৰে আপোনাৰ ভিউৱাৰ্ছ আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ্ছবিলাকে হয়তো জানিব বিচাৰে যে আপোনাৰ বাৰ্থডেটোত চবেই জানিব বিচাৰে চ' কৈ দিয়ক আজি মোৰ বাৰ্থডে 12 ছেপ্টেম্বৰ 1997 নেক্সট কুৱেশ্যনটো হ'ল যে এইটো মই কমন কুৱেশ্যন চবকে সুধোঁ যে আপোনাৰ মা দেউতাৰ সম্পূৰ্ণ নামটো কি দেউতাৰ নামটো ৰূপেশ্বৰ চাউৰক আৰু মাৰ নাম কনকলতা চাউৰক চ' দৰ্শকসকল বহুত ব্যস্ততাৰ মাজত এই ভিডিঅ'টো বনাইছোঁ পূৰ্ণিমা বায়ু বহুত ব্যস্ত হৈ আছিলে বহুত ৰিকুৱেষ্ট কৰাৰ পিছতহে তেখেতে দিছে আচলতে বহুত ব্যস্ততাৰ মাজত তেখেতেও এই ভিডিঅ'কেইটা পঠাইছে আৰু বহুত ব্যস্ত আচলতে গতিকে লাইকটো কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এণ্ডলৈ চাব তো এইখিনি লাইকৰ বটনটো আছে লাইকৰ বটনটো এনেকৈ দবাই দিয়ক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবাৰ লাগে 2K কৰি দিয়ক আৰু
1800 হ'লেই আৰু 2K আৰু 200 এটা কমপ্লিট কৰি দিয়ক 2K মোক ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক প্লিজ লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব সকলোৱে জনাব কমেণ্টটো এতিয়া পূৰ্ণিমা বালৈ এতিয়া নেক্সট কুৱেশ্যনটো আগবাঢ়ো সময় অপব্যয় নকৰি আহক বন্ধুসকল এতিয়া বালৈ নেক্সট কুৱেশ্যনটো এইটো যে আপোনাৰ প্ৰিয় ফাষ্ট ফুড কি আপুনি কি ফাষ্ট ফুড খাই ভাল পায় মোৰ প্ৰিয় ফাষ্ট ফুড হ'ল ম'ম' চাওমিন আৰু পানীপুৰি ইউটিউব আপুনি কৰি আছে ইউটিউবত আপোনাৰ 25,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ্ছ হৈ গৈছে আৰু আপোনাৰ ভিউজো বহুত ভালে আহে আৰু কাৰ্টুন এনিমেশ্যন ভিডিঅ'বোৰৰ জৰিয়তে আপুনি মানুহক যিটো আনন্দ যোগাই আছে সেইটোৰ কাৰণে আপোনাক অশেষ ধন্যবাদ এতিয়া আপুনি এই ইউটিউবৰ বাহিৰেও আপুনি কি ক্ষেত্ৰত মানে কি কৰি ভাল পায় আজৰি সময়ত ইউটিউবৰ বাহিৰেও কি কৰি ভাল পায় সেইটো জনাব দৰ্শকসকলক ইউটিউবৰ বাহিৰে মই কুকিং কৰি খুবেই ভাল পাওঁ আৰু লগতে ক্ৰাফ্টৰ কাম কৰিও ভাল পাওঁ আপোনাৰ প্ৰিয় গায়ক কোন কাৰ গান শুনি বেছি ভাল পায় আৰু কেনেকুৱা ধৰণৰ গান শুনি বেছি ভাল পায় মোৰ প্ৰিয় গায়ক হ'ল জুবিন গাৰ্গ আৰু মই ৰোমেণ্টিক এণ্ড ৰক ছং শুনি বেছি ভাল পাওঁ বহুতো দৰ্শক এনেকুৱা আছে আপোনাৰ কোৱালিফিকেশ্যনৰ বিষয়ে জানিব বিচাৰে আপুনি কিমান পঢ়া শুনা মোৰ কোৱালিফিকেশ্যন বুলি ক'লে মই BA কমপ্লিট কৰিলোঁ আৰু PGDCA কোৰ্ছ এটা এতিয়া বৰ্তমান কৰি আছোঁ এতিয়া ভৱিষ্যতে যদি আপোনাক এটা অপৰচুনিটি দিয়া হয় মানে ধৰি লওক আপোনাক এনেকুৱা এটা সুবিধা দিছে যে আপুনি ঘৰৰ পৰা য'তলৈকে যাব পাৰে আৰু চব ফ্ৰী ধৰি লওক যাব দিছে তেনেহ'লে আপোনাৰ ড্ৰিম প্লেচটো কি হ'ব যে আপুনি ক'ত যাব বিচাৰিব ফুৰিবলৈ মই যদি ভৱিষ্যতে কেতিয়াবা অপৰচুনিটি পাওঁ তেতিয়া মই গোৱা যাবলৈ বিচাৰিম আপোনাৰ ঘৰৰ সদস্য কেইজন আৰু ঘৰত কোন আছে মোৰ ঘৰৰ সদস্য 5জন মা দেউতা বা ভণ্টি আৰু মই পৰিয়ালৰ ফালৰ পৰা ইউটিউবৰ ক্ষেত্ৰত কি কয় মানে আপোনাৰ মা দেউতা ইউটিউবৰ ক্ষেত্ৰত ফুল ছাপোৰ্ট কৰে নে হয় মা দেউতা মোক ইউটিউবৰ ক্ষেত্ৰত ফুল ছাপোৰ্ট কৰে আৰু উৎসাহো দিয়ে ষ্টৰিবোৰ কেনেকৈ লিখিব লাগে কেনেকৈ বনাব লাগে লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অৱশেষত এটা কুৱেশ্যন আপোনালৈ যে নতুন ইউটিউবাৰসকলৰ বাবে এটা মেছেজ দিব লাগে আপুনি নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কওক যে নতুন ইউটিউবাৰসকললৈ কেনেকৈ কাম কৰিলে আগুৱাই যাব তেখেতসকল নতুন ইউটিউবাৰলৈ মেছেজ দিবলৈ আচলতে মই নিজেও নতুনেই হয় তথাপিতো এটা কথাই কওঁ ইউটিউব জগতখনত যদি সফল হ'বলৈ আছে তেন্তে কষ্ট কৰিব লাগিব আৰু ধৈৰ্য থাকিব লাগিব ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু লগতে আপোনালোকে ক্ৰেজ চাইট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ ধন্যবাদ পূৰ্ণিমা বা আমাক এইখিনি সময় দিয়াৰ বাবে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এইখিনি মাজতো কৈছিলোঁ এবাৰ ভিডিঅ' চব বাৰে খুৱাই আছোঁ বেয়া নাপাব এইখিনি দিয়ক আমাক এইখিনি মৰম দিয়ক আমি আপোনালোকৰ বাবে ভাল কণ্টেণ্ট আনি থাকিবলৈ চেষ্টা কৰিম আৰু মনিটাইজ হ'বলৈ মাত্ৰ 500 ঘণ্টা বাকী আছে এই 500 ঘণ্টাটো আপোনালোকে শ্বেয়াৰ কৰি মোক কমপ্লিট কৰি দিয়ক যাতে আপোনালোকলৈ ধুনীয়া গিভ এৱে আনিব পাৰোঁ চ' ধন্যবাদ মোৰ এই ইণ্টাৰভিউ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক আৰু আজিৰ কাৰণে ইমানতে সামৰিছোঁ আকৌ এটা ইণ্টাৰেষ্টিং স্পেচিয়েল ধুনীয়া আৰু এনজয়েবল এণ্টাৰটেইনিং কিমান কম আৰু বহুত দূৰত আছে মুঠতে আপোনালোকক অলপ ভাল কণ্টেণ্ট দিম আৰু নেক্সট এটা ধামাকা ভিডিঅ' আনিম মাঘৰ বিহু উৰুকাৰ দিনাখন দেই খানাৰ ভিডিঅ' এটা আনিম চবেই চাব আজিলৈ সামৰিছোঁ ইমানতে